মাই ইউটিউব চেনেল বৰ্ণালী আৰ্যন ব্লগ কি খবৰ সকলো ভালে আছে সুস্থ আছে আজি ভাবিছোঁ এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ আজি মনটো বহুত বেছি ভাল লাগি আছে কাৰণ আমাৰ ঘৰত আহি আছে আলহী তো আলহী আহিলে মনটো অলপ ভাল লাগে যিহেতু আৰু এতিয়া প্ৰায় 10:30 বাজিবৰ হ'ল অফিচত গ'ল টিফিনো বনাই দিলোঁ আৰু ভাত পানী খাই মনি গ'ল এতিয়া মোৰ বহুত কাম আছে বাকী ধুনু আছে উৎপাত কৰি এইবিলাক চাফ চিকুণ কৰি লৈ আজৰি হ'ব লাগিব যিহেতু আলহী আহিছে ন আপোনালোকক কোন আলহী সেই দেখুৱাই যাম যে আপোনালোকে ভিডিঅ'টো একো স্কিপ নকৰাকৈ শেষলৈ চাই যাব কিন্তু আজি আমাৰ দিনটো আৰম্ভ কৰোঁ খুঁজে থাকিব মরণ ওখানা মিশে উকু কপিছে তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই ৰাতিপুৱাৰ কামখিনি মোৰ কৰা হৈ গ'ল এতিয়া মই আহিছোঁ দুপৰীয়াৰ ভাত বনাব সিহঁতৰ বাবে এইফালে কণী আৰু আলু বইল দিছোঁ আৰু এইফালে মই দাইল বইল হ'ব দিছোঁ দাইলৰ বইল হৈ থাকোঁতে এনেকৈ মই ফেনখিনি গুচাই দিওঁ তেতিয়া দাইলখিনি ভাল হয় বোলে এইখিনি দালি আমাৰ ৰেডি হৈ গ'ল পুৰা আৰু এইফালে মই পাতি দিছোঁ পটল ভাজি পটলখিনি কাঢ়ি লৈ সেই একেখন কেৰাহীতে মই কণীকেইটা ভাজি লৈছোঁ তাৰপিছতে তাত দি দিছোঁ মই অকণমান মিঠাতেল পাঁচফোৰণ তাৰপিছতে আদা নহৰু পেষ্ট পিঁয়াজ দি এইখিনি অলপ সময় ভাজি লৈছোঁ তাৰপিছত তাত মই দি দিছোঁ বইল কৰি লোৱা আলুখিনি সেইখিনিও মই ভালকৈ ভাজি লৈছোঁ যাতে তাত আদা নহৰু পেষ্টৰ গোন্ধখিনি ৰৈ নাযায় সেইবাবে তাৰপিছত তাত দি দিছোঁ মই প্ৰয়োজন অনুসৰি হালধি দিখিনি আমি ওলাই লৈছোঁ ভালদৰে তাৰপিছতে তাত দি দিছোঁ মই অকণমান জিৰা গুড়ি অকণমান নিমখ তাৰপিছত অকণমান ৰেড চিলি দি মই এইখিনি অলপ সময় ভাজি ৰাখিম তাৰপিছতে তাত মই দি দিছোঁ পানী তাৰপিছত দি দিছোঁ মই ফ্ৰাই কৰি থোৱা কণীখিনি তো অলপ সময় উতলিব দিছোঁ তাৰপিছত এয়া আমাৰ পূৰা কণীৰ তৰকাৰী ৰেডি খাবৰ বাবে এইফালে আমাৰ আলহী উপস্থিত হ'ল আহি সিহঁতে চাহ নাখাই পেলাই সেইবাবে মই সিহঁতক চৰবত বনাই দিলোঁ এইজনী মোৰ ডাঙৰ ভণ্টি বৰ্তাৰ ছোৱালী আৰু এইজনী সৰু ভণ্টি খুৰীমাৰ ছোৱালী হয় দুয়ো আহিছে ডাঙৰজনী ইয়াতে থাকে যিহেতু তাই ঘৰত গৈছিল ঘৰতো আহোঁতে সৰু ভণ্টিক লৈ আহিলে আমাৰ তাত আহিমকৈ থকাৰ বাবে তো এইফালে যিহেতু সিহঁতে যাব সেইবাবে মই ভাত সাজ দি দিছোঁ খাবৰ বাবে বিশেষ নাই যদিও এনেকৈ বনাই দিছোঁ যিখিনি আছিল যিহেতু সিহঁতে তৎক্ষণাত কৈছিল আহিম বুলি আমি গম নাপাওঁ আগতে অফিচ যোৱাৰ পিছত কৈছে তো সেইবাবে এনেকৈ একেবাৰে চিম্পুল একো নাই যিহেতু ঘৰৰ মানুহ কৰিছে লাইভ ভিডিঅ' কৰিব নিদিয়ে এইটো আমাৰ ওচৰতে অভিমানী কিনো কৈ
Aku Pwede naman pass so pahe এই সময়ত কিবা এটা বনাম বুলি ভাবিছিলোঁ সেইবাবে আৰু এইফালে মই নৰসিংহখিনি ভালদৰে ধুই মেলি লৈছোঁ আৰু চিৰা লৈছোঁ এইফালে আৰু কেৰাহীত অকণমান ৰিফাইন তেল দি মই প্ৰথমে নৰসিংহৰ পাতখিনি ভালদৰে ভাজি ল'ম মচমচীয়া হোৱালৈকে হৈছে এইখিনি আৰি লৈছোঁ তাৰপিছত এইখন কেৰাহীত অকণমান তেল আৰু দি লৈছোঁ দি লৈ মই তাত চিৰাখিনি দি দিছোঁ চিৰাখিনি দি মই নৰসিংহৰ পাতখিনি একেলগে মিহলাই কৰি দিছোঁ দি অলপ সময় ভাজি ধুনীয়া হৈ গৈছে এইখিনি পূৰা তাত অকণমান নিমখ ছটিয়াই দিছোঁ প্ৰয়োজন অনুসৰি আৰু বেছি নিমখ দিব নালাগে নহ'লে নিমখটো বেছি হৈ যায় অকণমান দিব লাগে তো এনেকুৱা অলপ সময় মচমচীয়া হ'লে ভাজি থাকিম আৰু লাৰি লাৰি ভাজি থাকিব লগত নহ'লে তলত লাগি যাব পাৰে আৰু গেছটো একেবাৰে মিডিয়াম কৰি মই ভাজি আছিলোঁ তাৰপিছতে মই এইখিনি ইয়াত আছিল বাদাম মোৰ ওচৰত আছিল বাদাম এইখিনি বাদাম ভাজি থোৱা হয় সেইবাবে মই ভাজি লোৱা নাই কেঁচা বাদাম হ'লে ভাজি ল'ব লাগে তো সেইখিনিও মই তাত মিহল কৰি দি কিনে অলপ সময় ভাজি আছোঁ তাত মই বেলেগ একো মছলা ইউজ কৰা নাই অকণমান কেৱল নিমখ দিছোঁ তাত বাহিৰে মই ইয়াত একো দিয়া নাই কাৰণ যিহেতু মোৰ ছোৱালীজনীয়ে খাব আৰু এনেকৈ খায়ে ভাল লাগে চিম্পুলকৈ বেলেগ মছলা ইউজ কৰা নাই মই ৰঙা জলকীয়াৰ গুড়ি ইউজ কৰা নাই দেখিছোঁ চাগে এনেকৈয়ে খাই বহুত বেছি টেষ্টি হৈছিল অকণমান বহুত বেছি গৰম সেইবাবে বোলো অকণমান ফুৰি আহোঁ বুলি তিনিটা ওলাইছোঁ ফুৰিবলৈ এয়া তাৰপিছত ওলাইছে দেখিছেনে ডাঙৰ দৰে কেনেকৈ খোজকাঢ়ি যাই আছে ইমান বেছি উৎপাত কৰে ৰাস্তাটো তাই উৎপাত কৰিব নেৰে এয়া আমাৰ এগৰ লগত খেলি আছে ৰাস্তাটো এনেকৈ আজিৰ দিনটো আমাৰ গ'ল আৰু আজিতো বহুত বেছি গৰম দিছিল মোৰ হৃদয় ৰামধেনু সাতৰঙী ৰঙেৰে